যি দুশ্মনসকলে আমাৰ এই বিটিয়াৰ অঞ্চলত অশান্তি সৃষ্টি কৰিব বিচাৰিছে, আজি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠী বড়ো, মুছলমান, আদিবাসী, নেপালী পাৰ্থক্য নোহোৱা এটা সমাজ গঢ়িব বিচাৰিছে আৰু আমি গঢ়িবলৈ সক্ষম হৈছোঁ। সেইটো যেন ইনষ্টিগেশ্যন কৰি পেলাই আগৰ নিচিনা অশান্তি সৃষ্টি কৰিব নোৱাৰে, আমি সকলোৱে সজাগ হ'ব লাগিব। আশ্ৰাবাৰী প্ৰাইমাৰীৰ এইখন গাঁও যোৱা 17 বছৰে পানীৰে খুব জৰ্জৰিত অঞ্চল আছিলে। বাৰিষাত মানুহে এসাঁজ ভাত খাবলৈ শান্তিৰে খাব পৰা নাছিল আৰু খোৱাৰ ক্ষেত্ৰতো তেওঁলোকে থাকিবই নোৱাৰা অৱস্থা আছিলে। প্ৰত্যেক বছৰে আমাৰ SDRFৰ মানুহ আহি পেলাই তেওঁলোকক বচাব লগা হৈছিল। কিন্তু সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যোৱাবাৰ আমাৰ চৰকাৰে নদীৰ মাজেৰে এটা ডাঙৰ দং এটা বনাই পেলাই পানীটো ডাইভাৰ্ট কৰাৰ ফলত এইখন গাঁৱটো এক বছৰটো বাচিছে। আমি যোৱা বছৰহে বনাইছোঁ, এই বছৰটো বাচিছে। ঈশ্বৰে সদায় আমাৰ আশীৰ্বাদ কৰক, তেনেকৈ পানীৰ পৰা ইয়াত দুটা গাঁও আছে সেইটো মুক্ত হওক। আৰু যি দুশ্মনসকলে আমাৰ এই বিটিয়াৰ অঞ্চলত অশান্তি সৃষ্টি কৰিব বিচাৰিছে, আজি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠী বড়ো, মুছলমান, আদিবাসী, নেপালী পাৰ্থক্য নোহোৱা এটা সমাজ গঢ়িব বিচাৰিছে আৰু আমি গঢ়িবলৈ সক্ষম হৈছোঁ। সেইটো যেন ইনষ্টিগেশ্যন কৰি পেলাই আগৰ নিচিনা অশান্তি সৃষ্টি কৰিব নোৱাৰে, আমি সকলোৱে সজাগ হ'ব লাগিব। আৰু এইখন গাঁও, ইয়াত দুখন গাঁও আছে, যথেষ্ট তেওঁলোকে আজিকালি সজাগতাৰে আগবাঢ়ি আছে আৰু ৰাস্তা পদূলি হোৱাৰ ফলত নদীটো ডাইভাৰশ্যন কৰিব পৰাৰ পাছত এইখন গাঁও আৰ্থিকভাৱে আগবাঢ়ি আছে। থেংক ইউ। আজি মোৰ এই গোচিমপাৰা গাঁৱত বৰ্তমান যিটো নদীখন আছিল, চাম্পা নদী, যিটো আমাৰ ছাৰে যিটো খুন্দিছিল, বান্ধ বান্ধিছিল, এইটো ছেভ হ'ল। বৰ্তমান এতিয়া ইমান কষ্ট নাই। আৰু যেতিয়া মোৰ এই গোচিমপাৰা গাঁৱত এটা ৰাস্তাখন হৈ গ'ল, তাৰ ৰাস্তাটো এনেকৈ হৈ গ'ল বৰ্তমান 205 মিটাৰ। তথাপি পিছত মোৰ গাঁৱত ৰাস্তা হ'ব লগা কাৰণত আছে দুটা, এটা এই দক্ষিণত আছে, তাৰ পিছত এটা এই লাইনতে আছে, দুটা ৰাস্তা আছে। আৰু আকৌ এই বস্তুটো হ'ব লাগে চিন্তা কৰি আছোঁ। আমাৰ লগত বহুত কষ্ট কৰিছিলোঁ, কাৰণ এনেকৈ কষ্ট কৰিছিলোঁ। বানপানী হ'লে মানুহক এনেকৈ ঘূৰা ফুৰিবৰ কাৰণে দিগদাৰ হৈ আছিলোঁ। মানুহ বানপানী আহিলে মোৰ এই গাঁৱৰ এটা গাঁৱৰ মানুহটো মই কলা কাটি লৈ নৌ মানুহক উঠাব লগা হৈছিল। এতিয়া বৰ্তমান এই যোৱা বছৰৰ পৰা অলপ এইখিনিৰ পৰা আছিলোঁ আমাৰ লগত বৰ্তমান এতিয়া অলপ সুবিধা হ'ল। তথাপিও বানপানী বহুত হ'লে ইমান সুবিধা নহয়। বৰ্তমান এনেকুৱাই বানপানীটো হৈ থাকে। বৰ্তমান বানপানীটো মানুহক এনেকৈ কষ্ট হয়, কিন্তু এই কষ্টটো এতিয়া বৰ্তমান এই কষ্টটো অলপ কমিল। আৰু তেতিয়া মই ভাবি আছোঁ যাতে আকৌ আৰু যদি এনেকৈ কষ্ট নাপাওক আৰু এনেকৈ যদি ভাল হ'লে মোৰ এইটো আশা কৰি ৰাখিছোঁ। চৰকাৰক মই জনোৱা মতে মোৰ যাতে এই অলপখিনি ৰাস্তা হৈ পিছত আকৌ এবাৰ যাতে ইয়াৰ পৰা ভাল হ'ব লাগিব। আৰু ৰাস্তা যেনেকৈ মানুহক যাতে ঘূৰা ফুৰিবৰ কাৰণে ভাল হ'ব লাগিব। এইটো বৰ্তমান এটা দুটা গাঁৱৰ এইটা লাইন আছে, তাৰপিছত এই তাতে তলত আৰু একটা গাঁও আছে। এই দুই গাঁৱৰ মানুহটো বহুত কষ্ট হৈ থাকে বানপানী হ'লেও। এইটা কাৰণে মই ভাবি আছোঁ চৰকাৰ বা আমাৰ ছাৰক যাতে এই দুইখন গাঁৱক যেনেকৈ বাচিব পাৰিলে ভাল। মই অনুৰোধ এইটোহে মোৰ মনতো ক'ব কাৰণে।